মানসজ্যোতি চলিহাৰ কথাৰে মঞ্জিল বৰুৱাৰ পাথেৰে ধুনীয়া ছোৱালীজনী ৰামধেনুৱে আকাশৰ বুকুত ৰং সনা দিনত মই তাইক লগ পাইছিলোঁ। তৰাটো বখলিয়াই খাওঁতে আধা তাই কুটিছিলোঁ। তাই চুলিত খেপিয়াই চকুৰ কাজলত থৈ সপোন। তাই আছিল মোৰ আকাশ ফাগুন। আঁকি বাকি কাগজত কবিতা লিখিছিলোঁ। তাই যে শিকাইছিল মোক জীৱনৰ উদযাপন, উপভোগ, উন্মাদনাৰ নতুন নতুন সংজ্ঞাবোৰ। তাইতে যে বিচাৰি পাইছিলোঁ মোৰ আধা লিখা কবিতাৰ ছন্দবোৰ। কেতিয়াবা কেতিয়াবা বৰ মন যায় জানে, আকাশৰ ধুনীয়া তৰাবোৰ ছিঙি আনি যেন তাইৰ বুকুতেই মেলি দিম। কিবা খং উঠিব সূৰ্যটোকে থপিয়াই আনি তাইক উপহাৰ দিম। কিন্তু নোৱাৰো, নালাগে, নকৰো। কাৰণ তাই যে এতিয়া মোৰ নীলাজ সপোন। যদিও তাই মোৰ বুকুৰ কোনোবাখিনিৰ আপোন, আজিও তাই চালে মোক ঘনে ঘনে বুকুত মৃদম বাজে। খোলৰ শব্দত তাই মোৰ বুকুতে নাচে। তাই যে আছিল মোৰ সপোন, ৰামধেনুৰ সেই আবেলিটোৰ মৰমৰ দাপোন। তাইৰ চকুত মোক দেখিছিলোঁ, চুলিখিনি তাইৰ চকুতে ফনিয়াইছিলোঁ। অকলশৰীয়া সপোনবোৰত তাইলৈ জখলা দি পকাইছিলোঁ। তাই আছিল মোৰ অনুভৱৰ নাচোন। সপোন সপোন ভাঙি যায় কেতিয়াবা। চেপা কলিজাৰ জেৰেঙাৰে পৃথিৱীৰ প্ৰান্তে প্ৰান্তে উৰে হতাশাৰ বতাহ। তথাপি আহে ফাগুনে আঘোণে কেতিয়াবা টোপনিতে নীৰৱে ৰৱে ৰৱে। ৰামধেনুৱে আকাশৰ বুকুত ৰং সনা দিনত মই তাইক লগ পাইছিলোঁ। তৰাটো বখলিয়াই খাওঁতে আধা তাই কুটিছিল।